खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां बीपीएफ हान्जाखौ गोहोआव फैफिननायखौ लुबैदों डक्टर धीरेन्द्र बर'आ बाक्सा जिल्ला सालबारि महकुमानि बेन्दोंआव थानाय साफागुरि हालामनि लोखि बाजारनि नब्लाङाव दिनै मिरु लाइमोन बीपीएफनि मोनसे मिरु आफादनि मेल जानानै थाङो बे मेलनि गेजेरजों बीपीएफ हान्जाया थाबैनो गोहोनि खुंथायाव फैफिनगोन आरो थांनाय बीटीसीनि बिसायख'थियावबो गाव हारसिंनो मोन 17 मासियाव देरहासार जानो हानायखौ नोजोर होनानै फैबाय थानाय समावबो रायजोफोरनि बोलोजों थाबैनो गोहोनि खुंथायाव फैफिनगोन होननानै माखासे खोथा सावरायलायनाय जायो सिफाय जानाय एनडीएफबीनि बारग' आफादगिरि डक्टर धीरेन्द्र बर'आ खौरांगिरिनि सिगाङाव मा बुंदों फै जों आबुङै मिथिना लानि सेंट्रल बीपीएफर 9 সংখ্যক কাৰ্যনিৰ্বাহক মিটিং আছিল তাত মই উপস্থিত হৈছোঁ ময়ো बीपीएफर सेंट्रल केन्द्रीय দলৰে এজন সাংগঠনিক সম্পাদক হৈ কাম কৰি আছোঁ সঁচাকৈ এটা এই গণতান্ত্ৰিক দেশত সবে ৰাজনৈতিক পাৰ্টি বা দল সকলে পাৱাৰত আহিবলৈ বিচাৰে 2020 চনত 27 তাৰিখ জানুৱাৰীত যেতিয়া চুক্তি হ'ল তাৰ পিছত যি দুটাকৈ ইলেকশ্যন হ'ল BTC ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন তাৰ পিছত আজি এই যি চুক্তি হ'ল ইয়াৰ পিছত যি ৰাজনৈতিক যি বাতাবৰণ সেইটো সলনি হৈ গৈছে আসলতে সঁচাকৈ 17 বছৰে BPF দলে আজি BTCটো শাসন কৰি আছিল হঠাৎ মানে 2020ত যি চুক্তি হ'ল তাৰ পিছত পৰিৱেশ যি অদল বদল হ'ল তাত আজি UPPলে তেখেতসকলে পাৱাৰত থাকিল চৰকাৰ চলাই আছে হেতু হৈ আছে তাত হেতু ঘটনাটো আসলতে সদায় হয় ৰাজনৈতিক বা দেশত আজি কংগ্ৰেছ আছে বিজেপি আছে আজি অসমত আজি কাউন্সিলৰ মিটিংবিলাক ইলেকশ্যনবিলাক হৈ থাকে আজি UPPL পাৱাৰত আহিল কালি আকৌ BPF আহিব পাৰে চেষ্টাটো তেনেকুৱা সবৰে থাকিব আজি বিজেপিও চেষ্টা কৰি থাকিব আজি BTCখন কেনেকৈ শাসন ব্যৱস্থাত আনিব পাৰে আজি কোনবা আজি হীৰাচৰণীয়া দলৰ GSPও তেখেতসকলে চেষ্টা কৰি আছে আজি BPF সঁচাকৈয়ে এই BTR অঞ্চলত বা BTED অঞ্চলত আজি শক্তিশালী ৰূপত এতিয়াও আছে কাৰণ যোৱাবাৰ এটা ডাঙৰ এটা ইলেকশ্যন হৈ আছিল চুক্তি হোৱাৰ পিছত তাত UPPL নিজে চৰকাৰ গঠন কৰিব পৰা নাই আজি হাগ্ৰামা নেতৃত্বত যি BPFৰহে 17খন মানে আসন পাই পেলাই সিংগল লাৰ্জেষ্ট হেতুৱে চৰকাৰত আহিব লগা আছিল গণতান্ত্ৰিক পদ্ধতিত যিয়ে সিংগল লাৰ্জেষ্ট তেখেতসকলে পায় তেখেতসকলক আজি গভৰ্ণৰে চৰকাৰ মানে গঠন কৰিবৰ কাৰণে পাতিবৰ কাৰণে মাতিব লাগিছিল কিন্তু BPFৰহে 17খন মানে আসন পাই পেলাই সিংগল লাৰ্জেষ্ট হেতুৱে চৰকাৰত আহিব লগা আছিল গণতান্ত্ৰিক পদ্ধতিত যিয়ে সিংগল লাৰ্জেষ্ট তেখেতসকলে পায় তেখেতসকলক আজি গভৰ্ণৰে চৰকাৰ মানে গঠন কৰিবৰ কাৰণে পাতিবৰ কাৰণে মাতিব লাগিছিল কিন্তু আজি নিজে আজি মাননীয় আজি গভৰ্ণৰে যি পাৰ্লামেণ্টাৰী চিষ্টেম সেইটো ভংগ কৰিছে গণতান্ত্ৰিক যি অধিকাৰ সেইটো কৰ্ব কৰি মানে এটা দৃষ্টান্ত সৃষ্টি কৰি গ'ল বুলি মই ভাবিছোঁ আৰু এতিয়া যি হৈ আছে যেনেবা চৰকাৰ গঠনৰ প্ৰক্ৰিয়া হেতুটো আমাৰ নেতৃত্ববিলাকে ওপৰত আজি হেতু চেষ্টা চলা বুলি সবতে মানে হাহাকাৰ লাগি গৈছে সেইদিনাখন আকৌ এজন বিজেপি দলৰে এজন পাৰিষদ ভৱেন বড়োৱে গড়েশ্বৰত
এওঁ মানে চিধা চিধিকৈ কৈয়ে থৈ দিলে যে তেখেতে হাগ্ৰামা মহিলাৰ নেতৃত্বক ভাল পায় আৰু শাসন ব্যৱস্থাত হাগ্ৰামা মহিলাৰ আকৌ আহিব লাগে সেইটো কথা তেখেতে স্পষ্ট কৰি থ'লে তেতিয়াহ'লে আমি গম পাওঁ আমি চবে অনুমান কৰিব পাৰোঁ যে আজি নিশ্চয় আজি BUPPL চৰকাৰৰ দলৰ মাজত কিবা এটা চলি আছে অনিচ্ছা বিশ্বাস কৰিব মানে নিজৰ মাজতে পাৰ্টিৰ মাজতে এজনে এজনক মানে বিশ্বাস কৰিব নোৱাৰা এনেকুৱা পৰিস্থিতি হৈ আছে আৰু সঁচাকৈ এই BTD অঞ্চলত আজি বহু ধৰণৰ জাতি জনগোষ্ঠী আছে তেখেতসকলে একেলগে থাকিবলৈ ইচ্ছা কৰে হাগ্ৰামা মহিলাৰ সেইটো মই যে এতিয়া ক'ব নোৱাৰোঁ চবে দায়িত্বটো চবেই লৈছে আমিও কিছু মানে ঠাইত ল'ব লগা হৈছে সেইটো হৈ আছে আজি ইয়াতে যি হৈ আছে যেনিবা আজি আকৌ 17 বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰ BPF দলক আজি ৰাইজে কিয় আজি আঁকোৱালি ল'বলৈ বিচাৰি আছে নিশ্চয় আজি তেখেতসকলে UPPL নতুন মানে দল আৰু তেখেতসকলে আজি শাসন ব্যৱস্থাত বহিছে তেখেতসকলে আজি তেনেকুৱা কি বোলে মিছ গভৰ্ণাৰ হৈছে তাত মিছ গভৰ্ণান্স হৈছে ইয়াতে চবকে তেখেতসকলে লৈ পেলাই কাম কৰিব তেখেতসকলে পৰা নাই সেইটোৰ বিষয়ে আজি ওপৰ লেভেলত সেইটো চলি আছে মই সেইটো ক'বলৈ নাযাওঁ কিন্তু কিবা কিবি হৈ আছে সেইটো আমি চবে এতিয়া মানে জ্ঞাত হৈ আছে